অৰ্জুনটো নাই মৰা কিন্তু কৰ্ণহে মৰিছিলে কৰ্ণ কেনেকৈ মৰিছিলে অভিমন্যু মৰা কাৰণে কিন্তু অভিমন্যু কেনেকৈ মৰিলে অভিমন্যু নিজে মৰিব লাগিছিলে কিন্তু অৰ্জুন আছিলে নহয় সেইকাৰণে অভিমন্যু মাৰিব নালাগিছিলে হয় দুৰ্যোধনৰ ভৰি ভাঙিলে ভীমে বেয়া কথা হ'ল দুৰ্যোধনৰ শকুনিকটো মাৰি পেলালে হয়নে এতিয়াতো শকুনি কেনেকৈ মৰিব নমৰে নহয় শকুনি সহদেৱেহে মাৰি পেলাইছিলে শকুনিক চবেই মাৰিলে শকুনিক অকল ভীমে দুৰ্যোধনক অকলেই মাৰিলে দুৰ্যোধন পানীত লুকাই আছিলে আকৌ উঠি আহিছে আকৌ ভৰিটো ভাঙিছে গদাটো লৈ পেলাই দুখাখনক ভীমেই মাৰিছিলে বুকুখন ফালিছিলে হাতটো ছিঙিছিলে কি টেষ্টটো কি কৰিছিলে গুৰুপতি মূৰত দিছিলে কাৰ মূৰত দিছিলে গুৰুপতি দ্ৰৌপদী কি পতি দ্ৰৌপদী মই সেইটোৱে কৈ আছোঁ তেজটো গুৰুপতি গাত মূৰত দিলে তাতো সানি নিদিলে দুৰ্যোধনৰ ভৰি তেতিয়াহে ভাঙিছিলে কিন্তু এটা ভৰি ভাঙিলে কি হ'ব দুইটা ভৰি ভাঙিলে হ'ব কৰ্ণকটো ডিঙিলে কাৰণে দিলে অৰ্জুনে ভাবিছিলে পেটত মাৰো বুলি তাৰপৰা গৈ পেলাই কৰ্ণ ডিঙিত সোমালেগৈ তেতিয়াতো বেয়া কথা হয় নহয় অৰ্জুনৰ ককায়েকহে আছিলে আৰু ভীষ্মৰ ককায়েক আছিলে ভীষ্ম মৰিলে কৰ্ণও মৰিলে এতিয়া কোন থাকিব অস্বস্থমাত দুৰ্যোধন শকুনি থাকিব তেতিয়াতো কেনেকৈ হ'ব ভীষ্ম মাৰিলে কাৰ গোটেই সোপা ভৰি পেট চবেই মাৰিলে ভীষ্মক চবেই একদম চবেই ইমান সোপা চবে কান্দিলে একদম চবে কান্দিলে